আপুনি কলেজ হওক বিশ্ববিদ্যালয়ত হওক আমাৰ শিক্ষকসকল বহু পৰিমাণে নাথাকে তেওঁলোকে অনেক অজুহাতৰ দেখুৱাই তেওঁলোকে কলেজৰ পৰা বিশ্ববিদ্যালয়ৰ পৰা গুচি যায় এই কাৰবাৰটো আমি বন্ধ হোৱাটো বিচাৰিছো সেই কাৰণে আমি বিচাৰিছো এছ'চিয়েট প্ৰফেছাৰে হওক এছিষ্টেণ্ট প্ৰফেছাৰে হওক প্ৰিন্সিপালে হওক তেওঁলোকে থাকিব লাগিব আৰু তেওঁলোকৰ মূল্যায়ন কৰা হ'ব প্ৰত্যেক বছৰে মূল্যায়ন কৰা হ'ব তেওঁলোকক আমি চাৰিটা ধৰণে মূল্যায়ন কৰিম এটা হ'ল শৈক্ষিক মূল্যায়ন কেনেধৰণে পঢ়ুৱাইছে দ্বিতীয়টো হ'ল তেওঁলোকৰ একাডেমিক কণ্ট্ৰিবিউশ্যন এতিয়া ৰিচাৰ্চ তেওঁলোকে কিবা ভাল গৱেষণা পত্ৰ লিখিছে নে নাই তৃতীয়তে তেওঁলোকে এডমিনিষ্ট্ৰেটিভ এতিয়া বহুতক দেখা যায় এছ'চিয়েট প্ৰফেছাৰ হোৱাৰ পাছত তেওঁলোকে 2 লাখৰ অধিক দৰমহা পায় কিন্তু প্ৰধান যিজন প্ৰিন্সিপালক কোনো ধৰণৰ সহায় নকৰে গতিকে আমি সেইটো এডমিনিষ্ট্ৰেটিভ অডিটিং কৰিম তেওঁ কেনেধৰণে সহায় কৰিছে চতুৰ্থতে কমিউনিটি তেওঁলোকৰ দায়িত্ব আছে ওচৰ স্কুলখনক ওচৰৰ গাঁওখনক কিবা ধৰণে তেওঁলোকৰ যিটো উচ্চ শিক্ষাৰ যিটো তেওঁলোকে শিকিলে তাৰ জৰিয়তে ওচৰৰ তেওঁলোকৰ জ্ঞানৰ মাপকাঠিটো ওচৰৰ কমিউনিটিক কেনেধৰণে দিছে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই ক্ষেত্ৰত বিশেষ কঠোৰ হৈছে যে যদি তেওঁলোকে এই ইমান কৰাৰ পাছতো যদি নকৰে তেতিয়াহ'লে ডিপ্ৰভিঞ্চিয়েলাইজো হ'ব পাৰে নহ'লে তেওঁলোকৰ দৰমহা কৰ্তন হ'ব অসমত প্ৰায় 350খনমান মহাবিদ্যালয় আছে তাৰে আমাৰ চৰকাৰী খণ্ডত প্ৰায় 330খনমান তাৰে দেখা গৈছে যে এই 330খন কলেজৰ ভিতৰত 114খনে আজিলৈকে তেওঁলোকে নাকৰ লগত মূল্যায়ন কৰাৰ কোনো প্ৰচেষ্টা হাততেই লোৱা নাই নাকৰ দ্বাৰা মূল্যায়ন হ'লেহে এখন মহাবিদ্যালয়ে বিভিন্ন ফাণ্ড পোৱাৰ কাৰণে যোগ্য হয়